বন্ধুসকল আজি 15 আগষ্ট ভাৰত স্বাধীনতা ৭৫ বছৰ হ'ল। আজি আমি বিজয়ৰঙীয়া চলিকেইটা আজি আমি পতাকা উত্তোলন কৰিবলৈ যাম। এতিয়া মই বাঘ কাটিব যাই এতিয়া চবকে মাতি পেলাব নহয় তাকে মই বাঘ কাটিব যাম। আমি এতিয়া বাঘ কাটিব আহিছোঁ। আমি এতিয়া বাঘ কাটিম। মজা কৰিব বাঘ কোন চকুৰ বাই একদল কাটি দি দাও। আমি প্ৰথমতে আমি চাই লওঁ কোনডালপুৰত বা আমাক জাতিবতো ক'ত লাগিব নহয়। কোনডালপুৰত বা হ'ব এতিয়া ইয়াৰ সৰু চাকডাল কাটি দিয়া। সৰু চাকডাল কাটিছে ন? এটা সৰু বা নাই দিওঁ চব গোটাই ভুল কৰিব আৰু আমাৰ এটা ভুল কৰিব নাকি দৃষ্টি নাকি এটা আমি সৰু বাই এটা সৰু পাইছোঁ ৰ'দা এটা ল'ব না ৰ'দা এডাল বেছি ডাঙৰ হ'ব নেকি অলপ? বেছি ডাঙৰ নহয় এডাল হৈ যাব হৈ যাব কাটো নেকি কাটি দি হা কাটি দাও। আমাৰ কুলদীপ আছে আমাৰ লগত কুলদীপ আমি এতিয়া বাঘ কাটি আহিলোঁ। আমাৰ কুলদীপ আছে আমাৰ লগত আমি এতিয়া বাঘ কাটি আহিলোঁ। বাজালে তাক লৈ যাব পাৰিছোঁ সি লৈ যাচ্ছে বাজাল এক লওঁতে ল'বা দিয়া হ'ল কেতিয়া নাতো ল'বি এই জুমি আছে তো আনছে তো বুক খান্দি ক'ব পৰা নাই বলা যাব আৰু হেৰি মাটি আছে আমি তো মাটি বল পৰি জাগাৰ ওপৰত যাব আৰু তনো ৰকচোন আৰু কি কয় তাক খুলছি মাৰিছো কি বা কল লাগি ফুল সিংহাতে দেৰি গেল কিটা চাপ লাগে না পা হাই আমি যাওঁ আমি এতিয়া পতাকা উত্তোলন কৰিম। আমাৰ লোকেশ্যন এতিয়া কাষতে আছে বহুত। এতিয়া আমি আহি পাম পতাকা উত্তোলন কৰি কিনে আমি আপোনাক পতাকা দেখাই দিম। আপোনালোকে অলপ অপেক্ষা কৰক আমি এতিয়া ইয়াত ফুল দিছোঁ আপোনালোকে চাই
সমাজক ভাল পাওঁ আৰু মানুহক ভাল পাওঁ। জয় আহোম।